Hello guys, welcome to my YouTube channel. আজি লেঙা হৈ গৈ ফুৰিছোঁ এটা কেলা লেঙা হোৱা অৱস্থাটো বহুত বেয়া বস্তু। এতিয়া আমি মেগী খাম। এয়া আমাৰ মানুহগৰাকীয়ে পূৰা বাচন ধুই আছে মেগী খাবৰ কাৰণে। মেগী বনাবৰ কাৰণে মেগী আনিছেগে এইটো পুষ্পা আছিলে কেইটা আনিছে মেগী হাত পাতি অকলে খাবি নে আমাক দিবি দিম আৰু খাবলৈ অলপ ঠিক আছে মেগী বনাবৰ কাৰণে আহিছোঁ বলক আপোনালোকক দেখাওঁ লওঁ কেনেকৈ আমাৰ মেগী বনাই সেই লাইটটো দি দে একচুৱেলি মেগী বনোৱাটো দেখুৱাব নালাগে আৰু হ'লেও কাম নাই ন জ্বলিছে এয়া আমাৰ এতিয়া মেগী বনাবলৈ লৈছে আৰু আপোনাৰ এয়া মছলা এইটো মছলাও আছে ধুনীয়াকৈ মছলাখিনি কিন্তু গোটেইখিনি দিব লাগিব খাবলৈ কিন্তু ভেৰি টেষ্টি হয় আপোনালোকে 5 টকাত কম পইচাত আপোনালোকে ঘৰত বনাই খাব পাৰিব আহক এতিয়া মেগীটো ভালকৈ উতলাই লওঁ তাৰপিছত খোৱা সময়ত দেখুৱাই আছোঁ মেগী উতলি আছে ধুনীয়াকৈ গোটেইখিনি মেগী লৈ দি দিয়ক সেইখিনি মছলাখিনি কিন্তু মেগী ভোক লাগিলে মেগীটো বনাই খাবলৈ সোনকালে হৈ যায় আৰু আপোনালোকেও কেতিয়াবা ভোক চোক লাগিলে পটককৈ মেগীটো বনাই ল'ব তো মুখতো যিটো ওলাই আৰু ন মেগী পুৰা উতলি আছে উতলি হ'বলৈ হ'ল আৰু খুচি দে চুপ দিবা হৈ মই এইফালে কয়লাটো আহিছোঁ কয়লা খাবি নি কণী পাৰি আছে বাৰু এই কণী পাৰি আছে হাতী হোটেল এটা পাৰি কণী কিন্তু খাবলৈ ভাল হ'ব ইয়াত এই আমাৰ মেগী ধুনীয়াকৈ বনাই কৰি আছে দিয়া দিয়া ভালকৈ কিন্তু বৰ বিধলা মেগী নিচিনা হ'ব কালাৰটো খাই ল'ম আৰু মোটামুটি গোটেইকেইটা এইটোতো পূৰা মোবাইলত ব্যস্ত হৈ আছে বহুত গৰম বহি ল
খাব সময়ত ঘিন কৰে আমি আকৌ এইটো খোৱা সময়ত ঘিন কৰিব নাই খোৱা টাইমত খোৱা আৰু আগে ওচৰত গৈ থাকোঁ মস্ত গৰম কেলা খাবলৈ মানে খা যা লাহে খা একচুৱেলি মেগী বুলি ক'লে এটা কথা মোৰ প্ৰথম চাওমিন খোৱা কথাটো মনত পৰি যায় এবাৰ আৰু চাওমিন খাবলৈ গ'লোঁ গম পাওঁনে কেলা এনেকৈ সেইডাল ভৰাই দিওঁ এনেকৈ পিককৈ ওলমি পৰে লাষ্টত একো এনেকৈ ভৰাই দিওঁ লাষ্টত কি কৰিম মানুহ আছে এইটো কথা হেৰিয়ত এইটো কি বুলি কয় জুতি লগাই হাতত সোমালগৈ প্ৰথম এটা লগৰ এটা ক'লে বোলে বৈ বোলে হেৰি চাওমিন খামগৈ কেলা জিন্দগী চাওমিন খাই পেলাই গ'লোঁ লৈ গ'লে সিয়ে পইচা দিলে খাবলৈ গ'লোঁ তাৰপিছত আৰু দিলেহি কেলা পেলুডালৰ নিচিনা কি বস্তুটো বোলো প্ৰথমতে খাইলোঁ একোৱেই সোৱাদ পোৱা নাই তাৰপিছত সি কৈছে বোলে এইটো বোলে চচটো দিওঁ বোলো চচটো দিব লাগিব নি একচুৱেলি খাই নাপালে এইটোৱে প্ৰব্লেম মানুহৰ লাজৰ কথা যেনেকৈ চিকেন তাৰপিছত লাষ্টত গৈলোঁ কি হাতে মিলাই সঁচা ৰিয়েল হয় তাৰপিছত কি হ'ব সেই সি খুব হাঁহিছে কাটা চামুচ দিছে কাটা চামুচ কেলা তেতিয়া এনেকৈ 3 ফেঙুনীয়া কাটা চামুচ এনেকৈ ভৰাই দিওঁ প্লেককৈ ওলাইহে পৰে কি পাত্তা পাবি আৰু গাঁৱৰ মানুহ হয় আমি সদায় এনেকুৱা চামুচ লৈ খোৱা হেতা লৈ খোৱা সেইবোৰহে আমি জানো এইফালে আমাৰ মুনু আহি গ'ল লগতে জোন বাইদেউ আহিছে জোন বাইদেউ আহিছে তহঁতি অকণমান সোনকালে কৰিলি ঐ তহঁতি অকণমান সোনকালে কৰিলি খাবলৈ আমাৰ কয়লাও আছে কয়লা খাবি নি এইবিলাক কুকুৰাও আহি গ'ল কয়লা খাবি নি ফাইনেলি মেগী চেগি খাই হৈ গ'ল আৰু এতিয়া মোটামুটি দোকান আহিছোঁ ভিডিঅ' যদি আপোনালোকে চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব ধন্যবাদ